নমস্কাৰ, মই অৰূপ কুমাৰ পাঠক পাঠ কৰিবলৈ লৈছোঁ মৃণাল মেধিৰ দ্বাৰা ৰচিত এটি কবিতাৰ শিৰোনাম তোমাৰ নামত। তোমাৰ নামত আজিৰ দিনটো পাৰ কৰি আছোঁ বহি বহি, লুইতৰ পাৰত এটি অকলশৰীয়া অনুভৱত। তুমি যে নাই আজি মোৰ কাষত, পৰি মনত পৰেনে তোমাৰ সেই সন্ধিয়া মনোৰম সময়খিনি, সেই যে কৃষ্ণচূড়াৰ তলত বহি তুমি আৰু মই ৰাধাবাইৰ হোটেলত চিঙৰা পকৰি খোৱা সময়খিনি। আৰু লাগে বুলি তুমি যে কৈছিলা, আহ মনত পৰেনে তোমাৰ তেতিয়া যে তোমাক বৰ ধুনীয়াজনী লাগিছিল। কিন্তু সময় বৰ নিষ্ঠুৰ, আজি যে বন্ধ হ'ল মোৰ হৃদয়ৰ দুৱাৰ। তোমাৰ ৰজনীত সূৰুজৰ পোহৰ বিলাবলৈ আজি মই নাই। সৌ টেবুলখনো উকা য'ত তুমি আৰু মই বহিছিলোঁ প্ৰায়। তোমাৰ একাজলি হাঁহিৰ চমক আজি যে মই বিচাৰি নাপাওঁ। ক'ত বিচাৰি পাম কোৱা পৰি, তোমাৰ মিঠা মিঠা মেছেজবোৰ পঢ়ি আজি দুচকু মোৰ ভাঙি পৰে। কিন্তু তুমি যিমানেই নিষ্ঠুৰ নোহোৱা কিয় পৰি, তোমাৰ ভাষাৰ সৰলতা মই বুজোঁ সদায়। বিশ্বাস কৰোঁ যে মই তোমাৰ জীৱনৰ সোণালী আলোকৰ ৰং সদায় প্ৰেমৰ ভাষাৰে হৃদয়ত লিপিত কৰি লওঁ। তুমি য'তেই থাকা পৰি সুখী হৈ থাকিবা। মোৰ যদি কিবা ভুলো হৈছিল তাৰ এটি সমিধানো বিচাৰি ল'ম মই। পৰি পাৰা যদি কবিতাটো শুনিবা, তোমাৰ দেশৰ প্ৰতিটো ভাঁজৰ সুবাসেৰে লিখিলোঁ। ইতি তোমাৰ দূৰ বন্ধুজন মৃণাল মেধি, আশাৰেই আধাৰ জীৱন। ধন্যবাদ।